সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্নিং ইউটিউব চেনেলটি। স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল। পাতৰ লাৰ্নিং ইউটিউব চেনেলৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ এটা বৰ প্ৰয়োজনীয় টপিক, সেইটো হৈছে হৰণ কৰা। আমি প্ৰথম আজি শিকিম যে এটা অংক বিশিষ্ট সংখ্যাই দুটা অংক বিশিষ্ট সংখ্যাক কেনেদৰে হৰণ কৰিব পাৰি। অৰ্থাৎ এতিয়া 4 সংখ্যাটো এটা অংক বিশিষ্ট সংখ্যা আৰু 60 সংখ্যাটো দুটা অংক বিশিষ্ট সংখ্যা। এনেকুৱাকৈ থাকিলে আমি কিদৰে সহজে হৰণ কৰিব পাৰিম শিকো আহাচোন বাৰু। প্ৰথমে চাব লাগিব যে 4টো কেইটা অংক বিশিষ্ট সংখ্যা। নিশ্চয় এটা অংক বিশিষ্ট সংখ্যা, মানে 4টো কেইটা অংক আছে? এটা। আৰু 60টোত কেইটা অংক আছে? দুটা। 60টোত কি কি আছে? 6 আৰু 0। যদি আমি এটা অংক বিশিষ্ট সংখ্যাই দুটা অংক বিশিষ্ট সংখ্যা হৰণ কৰিব লাগে, প্ৰথমেই 6টো হৰণ কৰি ল'ব লাগিব, মানে প্ৰথম অংকটো হৰণ কৰিব লাগিব। এতিয়া প্ৰথম অংকটো হৰণ কৰিব লগা হ'লে প্ৰথম অংকটো কিমান আছে? 6। গতিকে 4টোৱে 6টো হৰণ যায় নাযায় চাব লাগিব। এতিয়া 4টোৱে 6টো হৰণ নিশ্চয় যায়, কাৰণ 4টোতকৈ 6টো ডাঙৰ। অৰ্থাৎ ডাঙৰ সংখ্যা হ'লেহে হৰণ যাব, বা সমান হ'লে হৰণ যাব। ইয়াত যদি 4 থকা হয়, 4 হৰণ গ'লহেঁতেন। আৰু এইবাৰ 4 সলনি কিমান আছে? 6 আছে। গতিকে নিশ্চয় 4 সংখ্যাটোৱে 6 সংখ্যাটোক কি হ'ব? হৰণ যাব। গতিকে আমি শূন্যটো এতিয়া চাব নালাগে। প্ৰথমে 4য়ে 6 হৰণ যায় নাযায় আমি গম পালোঁ, নিশ্চয় গম পালোঁ যে 4 সংখ্যাটোৱে 6টোক হৰণ যায়। এতিয়া 4য়ে 6টোক কেইবাৰ হৰণ যায়? আমি 4 ভাগৰ নেওতা মাতিব লাগিব। আৰু এটা মই কথা কৈ দিছোঁ যে 4 এগুণ কিমান হ'ব? 4। 4 দুগুণ 8। এইখিনিত মই কেতিয়াও এইখিনিত মানে 6টোৰ তলত মই কেতিয়াও 6টোতকৈ ডাঙৰ সংখ্যা বহাব নোৱাৰোঁ। মানে 6টোতকৈ ডাঙৰ সংখ্যা মই বহুৱাব নোৱাৰোঁ। আৰু যেতিয়াই মই 6টোতকৈ ডাঙৰ সংখ্যা বহুৱাই দিম, তেতিয়া আমাৰ অংকটো কি হৈ যাব? ভুল হৈ যাব। হয় 6টোৰ মিলিব লাগিব, নহয় 6টোতকৈ সৰু হ'ব লাগিব। এতিয়া 4 এগুণ কিমান? 4। আৰু 4 দুগুণ কিমান? 8। গতিকে মই 8 নাপাতি 4 এগুণ পাতিম। 4 এগুণ 4। বুজি পাইছানে বাৰু তোমালোকে? গতিকে 6ৰ পৰা 4 বিয়োগ যাব। প্ৰথম এইখিনি বিয়োগ যাব, বিয়োগ কৰিব লাগিব। পূৰণ কৰাৰ পিছত আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। 6ৰ পৰা 4 বিয়োগ গ'লে কিমান থাকিব? নিশ্চয় গম পোৱা, 2। তাৰপিছত শূন্যটো কি হৈ আহিব? নামি আহিব। এইবাৰ গম পালোঁ যে এই 4 সংখ্যাটোৱে 2 সংখ্যাটোক কি নাযায়? হৰণ নাযায়, কাৰণ 4টো ডাঙৰ, 2টো সৰু। সেইকাৰণে আমি শূন্যটো কি কৰি দিলোঁ? নমাই দিলোঁ। তেতিয়া নতুন সংখ্যাটোৰ সৃষ্টি হ'ল কি হ'ব? 20। গতিকে এইবাৰ 4 সংখ্যাটোৱে 20 সংখ্যাটোক হৰণ যায় নেকি চাব লাগিব 4 ভাগৰ নেওতাত। 4 এগুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20। নহয়নে বাৰু? অৰ্থাৎ 4 কিমান গুণ 20? 4 5 গুণ 20। এতিয়া মই 5টো কাৰ ওপৰত পাতিছোঁ? এই শূন্যটোৰ ওপৰত পাতিছোঁ। 4 5 গুণ কিমান হ'ব? 20। মিলি গ'লনে বাৰু? যদি মই ইয়াতে 4 4 গুণ 16 পাতাহেঁতেন, তেতিয়া আমাৰ অংকটো ভুল হ'লহেঁতেন। মই কিছু সময় আগতে কৈ দিছিলোঁ যে হয় এই সংখ্যাটোৰ লগত মিলিব লাগিব, নহয় ইয়াতকৈ সৰু হ'ব লাগিব। আৰু সৰু হ'ব তেতিয়াহে পাৰিব যেতিয়া এই সংখ্যাটোৱে ইয়াৰ ভাগশেষটোক হৰণ নাযাব। আমি অন্য এটা উদাহৰণ ল'লে বুজাই দিম ভালদৰে। এই অংকটো অলপমান বুজি পাইছানে বাৰু? যদি বুজি পাইছা, আমি অন্য এটা অংক লৈ লৈছোঁ বাৰু। এইবাৰ আহি গৈছোঁ আমাৰ 5 সংখ্যাটো। 5 সংখ্যাটোৱে আমি লৈছোঁ এবাৰ 62, মানে 62 সংখ্যাটো কি কৰিব লাগিব? হৰণ কৰিব লাগিব। দেখিলোঁ যে
5টো এটা অংক বিশিষ্ট সংখ্যা আৰু 62টো দুটা অংক বিশিষ্ট সংখ্যা মানে 62টোত কি অংক আছে 6 আৰু 2 আছে প্ৰথমে কি কৰিব লাগিব প্ৰথম অংকটো চাব লাগিব প্ৰথম অংকটো কিমান আছে 6 ইয়াত আছে কিমান 5 অৰ্থাৎ এই 5 সংখ্যাটোৱে 6টো কি যাব হৰণ যাব কিয় যাব মানে 5টোতকৈ 6টো ডাঙৰ গতিকে আমি 5 ভাগৰ নেওতা মাতিব লাগিব 5 এগুণ 5 5 দুগুণ 10 মই অলপ আগতে কৈ দিছিলো যে আমি এই সংখ্যাটোতকৈ তলত ডাঙৰ সংখ্যা বহুৱাব নোৱাৰো এই সংখ্যাটোতকৈ এই 6টোতকৈ তলত ডাঙৰ সংখ্যা বহুৱাব নোৱাৰো গতিকে 5 এগুণ 5 হে বহাব পাৰিম 5 দুগুণ 10 কেতিয়া বহাব নোৱাৰো 5 দুগুণ 10 কেতিয়া বহুৱাব নোৱাৰো এটা 5 এগুণ কিমান 5 এটা 6 পৰা 5 গল কিমান থাকিব 1 থাকিব এটা তোমালকে চোৱা এই 5 সংখ্যাটোৱে 1 সংখ্যাটো হৰণ যাব জানো বাৰু তোমালকে কোৱাচোন নেযায় 5 সংখ্যাটোৱে 1 সংখ্যাটো হৰণ নাযায় কাৰণ 5টো ডাঙৰ 1টো সৰু আৰু নেযায় কাৰণে মই পিছৰ অংকটো তললৈ নমাই দিছো পিছৰ অংকটো কি আছিল 2 আছিল এতিয়া 1 আৰু 2 এই দুটা অংক লগ লাগি সংখ্যাটো কি সৃষ্টি হল 12 এতিয়া এই 12 সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব লাগিব আকৌ 5ৰে হৰণ কৰিব লাগিব এতিয়া আকৌ 5 ভাগৰ নেওতা মাতিব লাগিব 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 চাব লাগিব যে এই 12টোতকৈ ডাঙৰ লিখিব নোৱাৰো তলত যদি 5 ভাগৰ নেওতাত 12 থাকে তেতিয়া মিলি যাব পাৰে আৰু যদি 5 ভাগৰ নেওতাত 12 নাথাকে তেতিয়া হলে আমি 12টোতকৈ সৰু লিখিব লাগিব বুজি পাইছানে বাৰু তোমালোকে এতিয়া 5 এগুণ কিমান 5 5 দুগুণ 10 আৰু 5 3 গুণ 15 এতিয়া আমি গম পাইছো যে 5 দুগুণ 10 আৰু 5 3 গুণ 15 এতিয়া এই 10 আৰু 15 সংখ্যা দুটাৰ মাজতে আমাৰ এটো কি আছে 12টো আছে নহয় নে এতিয়া গতিকে আমি 5 দুগুণ হে দিব পাৰিম 5 3 গুণ দিব নোৱাৰিম কাৰণ 5 3 গুণ দিলে 12টোতকৈ 15টো কি হৈ যাব ডাঙৰ হৈ যাব গতিকে আমি 5 কিমান গুণ দিম দুগুণ দিম 5 দুগুণ 10 বিয়োগ কৈ দিয়া 2 পৰা 0 গল থাকিল 2 1ৰ পৰা 1 গল থাকিল 0 আৰু বাওঁফালে কি নবহে 0 নবহে আৰু 2টো হ'ব বাকি ইয়াতে মই কেইটামান আইডেন্টিফিকেশন কৰি দিছো আমি তলত একেবাৰে তলত যেটো সংখ্যা বহিব হেতু বাকি বুলি চিনাক্ত কৰিম আৰু ওপৰৰ সংখ্যাটো ক'ব ভাগফল তাছু যেটো সংখ্যাৰে হৰণ কৰিব এটো ক'ব ভাজক আৰু যাক হৰণ কৰিব এই সংখ্যাটো কৰিব ভাজ্য অৰ্থাৎ 62 হৈছে মানে 62 সংখ্যাটো কম ভাজ্য বুলি ক'ব 12 সংখ্যাটোক এই অংকটোৰ বাবে ভাগফল বুলি ক'ব 5 সংখ্যাটোক এই অংকটোৰ বাবে ভাজক বুলি ক'ব আৰু 2 সংখ্যাটোক এই অংকটোৰ বাবে বাকি বুলি চিনাক্ত কৰিব পৰা যায় অৰ্থাৎ আমি এনেকৈও লিখিব পাৰো ভাজক পূৰণ ভাগফল যোগ বাকি ইকুৱেল ভাজ্য বা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি উল্টাকেও লিখিব পাৰি তাৰমানে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ বাকি এনেকৈ লিখিব পাৰি তোমালোকে চাগে নিশ্চয় অংকটো বুজি পাইছা ইয়াৰ পিছত আৰু সহজ আমি অংক লৈ আহিম হৰণ অংক এখিনলৈ যদি ভিডিওটো চাই আছা তোমালোকে আৰু কোনোবা যদি নতুন আছা
তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু মই এটা হোমৱৰ্ক দি থৈ যাওঁ, কোনোবা যদি অকণীয়া চাই আছা সেই অংকটো নিশ্চয় তোমালোকে কৰি মোক দি দিবা। এই অংকটো হৈছে মই দি আছোঁ বাৰু। ন মানে 4 সংখ্যাটোৱে 92 মানে 92 সংখ্যাটো কি কৰিব লাগিব? হৰণ কৰিব লাগিব। এইটো তোমালোকক মই হোমৱৰ্ক দিছোঁ। আৰু এই অংকটো কৰি মোক এই নম্বৰটোত কৰি দেখাবা 7002820698। আজিলৈ ৰাখিছোঁ। অহাকালিলৈ আকৌ নতুনকৈ ভিডিঅ' এটা লৈ আহিম, নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।